নমস্কাৰ, মই সংগীতাই আপোনালোক সকলোকে মোৰ ইউটিউব চেনেলৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ ভিডিঅ'টো চাই আপোনালোক সকলোৱে ভাল পাব। আজি মই বনাব লৈছোঁ নৰসিংহ পাতৰ লগত গৰৈ মাছৰ জোল। এয়া গৰৈ মাছকেইটা ধুনীয়াকৈ মই বাছি ল'লোঁ, তাৰ লগত আলু এটা দি দিছোঁ। এইখিনি নৰসিংহ পাত ঠাৰি সৈতে আছে, এতিয়া ঠাৰিৰ পৰা গুচাই ল'লোঁ। গুচাই ধুনীয়াকৈ ধুই মেলি লৈছোঁ। এতিয়া মই মিক্সিৰ জাৰ এটাত ধুনীয়াকৈ এইখিনি পিচি লওঁ। পিচি লোৱাৰ পিছত ধুনীয়াকৈ এইখিনি গোটেইখিনি একেবাৰতে ভৰাই দিছোঁ। এয়া নৰসিংহ পাতখিনি মিক্সি জাৰটো ভৰাই দিয়া হৈ গ'ল। ইয়াৰ মান ধনিয়া পাত দুখিলা দিছোঁ, ৰচুন আৰু জলকীয়া কেইটামান দি দিছোঁ। ধুনীয়াকৈ পানী অকণমান, এইখিনি চব ধুনীয়াকৈ এতিয়া পিচি ল'ম। পিচি লোৱা হৈ গ'ল। পিচি লোৱাৰ পিছত এনেকুৱা ধৰণৰ হৈছে। এইফালে কেৰাহী গৰম হৈ থাকিব দিছিলোঁ। তেল অকণমান দি দিছোঁ। তেল গৰম হোৱাৰ পিছত মাছকেইটা ইয়াত দি দিছোঁ। মাছকেইটা দি নিমখ আৰু হালধি অকণমান ইয়াত দি দিছোঁ। নিমখ হালধি দিয়াৰ পিছত মাছকেইটা অকণমান এনেকৈ লৰাই দি আলু কেঁচত দিছোঁ। আলু কেঁচত আৰু মাছকেইটা অলপ তেনেদৰে ভাজি লওঁ। ভাজি লোৱাৰ পিছত এতিয়া নৰসিংহ পাতখিনি ইয়াত মই দি দিওঁ। নৰসিংহ পাতখিনি দিয়াৰ পিছত এতিয়া মই ইয়াত পানী অকণমান দিম। পানীটো আপোনালোকে নিজৰ জোখ অনুপাতে দিব, কিমানকণ লাগে। মই আমাৰ মানুহ জোখত দিছোঁ পানী অকণমান। এয়া অলপ টাইম উতলি অহাৰ পিছত পানীখিনি শুকাই দিলোঁ। তাৰপৰা আলু দুচুমান ভাঙি দিছোঁ অলপ ডাঠ হ'বলৈ কাৰণে। চব ৰেচিপিটো নৰসিংহ পাতৰ লগত গৰৈ মাছৰ সেই জোলকণ খাই বহুত ধুনীয়া লাগে। আপোনালোকেও খাই চাবচোন আৰু ৰেচিপিটো চাই কেনেকুৱা লাগিলে জনাবলৈ নাপাহৰিব।